কিমান হৈছে ওয়েট আধা কেজি আধা কেজি তামোল কেই টকা 50 টকাত আধা কেজি আধা কেজিতকৈ কম আছে দেই দোকানটোৱে ঠগিছে মোক কিমান নহৰু কেজি কিমান ওয়েট কৰিছা 1 কেজি এটা আধা কেজি আধা কেজিত কিমান গ্ৰাম থাকে 50 গ্ৰাম বৰ দোকানী বেলেগ দোকানী দেই 50 গ্ৰামত আধা কেজি দোকানী এইটো গোটে মাটিটোকে ওলাই बोले कितना लगे হাঁহ ক'ৰ এইটো আৰু বৰবৰা গাঁও বৰবৰুৱা গাঁও বৰবৰুৱাৰ হয় তিয়ক আৰু এইপিনে আমাৰ কি বনি আছে মেজি ককা নাতিয়ে মেজি বনাই আছে আমাৰ নাই মাছডালত ধৰা ৰ'বা পঠাল ধুনীয়াকৈ দিয়া ৰ'দেও দিবগৈ ভালকৈ চিজিলকৈ দিয়া স্কুৱেৰ কৰা ধুনীয়া কৰা দুনাক এতিয়া ৰৈ যাব ককাই একদম খাবুৱা বনাই আনি লগাই দিলে চোৱা দেখিলা একদম কাটিব কাটিব এডাল মাংস পুৰা মায়ে মাৰি ভাঙি নিদিবা দেই লগাইছানে এইফালৰ পৰা ইয়াত বাঁহ দিলোঁ ওপৰত অলপ ধুনীয়াকৈ বাঁহ খৈ দি দিয়া এইটো কি বনিব এইটো মাটি বল দৰেৰেণ্ডো দৰেংগো জাপানীজ বল হয় 8,000 8,000 টকা 100
$100 $100 বৰ ভাল বস্তু দেই মই ধনীয়ে হৈ যাম আৰু হে খালি 2 দিন লাগে হ'ব দুদিনত তুমি 8,000 ঘটি দিলে মোক কি লাগিছে হা বল বনিলে এইটো চাওঁ $100 বল এটা কোনটো চাওঁ প্ৰথমতে মাটিখিনি চাকিলো তাৰপিছত আকৌ ভালকৈ চাকিলো তাৰপিছত দি পিনে দি দিলোঁ গোটেই মাটিখিনি কাৰটো বেছি ধুনীয়া হৈছে মমোটো কেনেকুৱা হৈছে মমোটো কিবা চেপেটা হৈ গ'ল তাৰপিছত তাত 1 মান আটা দি দিলোঁ তাৰপিছত তাত পানী দি পিনে এনেকুৱা বল শ্বেপ বনালোঁ এটা শুকাব লাগিব পলিথিনত দি পিনে 3 ঘণ্টামান শুকাব লাগিব এইটো এতিয়া কিমান পাম মই এতিয়া এইটো বিকিলে এইটো 8,000 মান পাবা 8,000 পাম বঢ়িয়া এনেকুৱা মোক তাৰপিছত এইটো শুকোৱাৰ পিছত বাতি কাপ এটা দি এনেকৈ কৰি আৰু গোল বনাব লাগিব তাৰপিছত শুকোৱাৰ পিছত গুল বনাবা তাৰপিছত কাপ এটা দি এনেকৈ কৰিব লাগিব তাৰপিছত এইটো ইয়াৰ ওপৰত বালি এগালমান এনেকৈ দি পিনে এনেকৈ মোহাই পিনে কি আছিলে ৰুমাল এখন দি মোহাৰি দিলে জিলিকি থাকিব বঢ়িয়া ঠিক আছে আৰু আপুনি কি বনাইছে এইটো কি কৰিছে কিবা এটা কৰিছা মায়ে মানে বালিটো হাতে চুবলৈ নিদিয়াৰ কাৰণে এইটো মাৰিয়ে দি দিয়া হৈছে ন বঢ়িয়া ভাল কথা চকুত লাগিব চকুত সোমাই যাব